Hi friends, good morning, what's up? আপোনালোকৰ খবৰ কেনেকুৱা? তো মই আজি চাটনি বনাম, সেইটো আপোনালোকক দেখুৱাম আৰু খাই দেখুৱাম আপোনালোকক কেনেকুৱা লাগে। তো তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰি। হেল্ল' ফ্ৰেণ্ডছ, এইটো আপোনালোকে দেখিছে যিহেতু আজি চাটনি খাম। এই চাব পাৰে আপোনালোকে কি চাটনি খাম, আপোনালোকক মই ভালকৈ দেখুৱাই দিছোঁ। চাওক, তিতা ভেকুৰী কেঁচা, মই দিছোঁ ইয়াত নহৰু, আদা আৰু কণ জলকীয়া আৰু দুটি পাত আপোনালোকক দেখুৱাই দিছোঁ যে মান ধনিয়া আৰু এইটো সোৱাদ অনুযায়ী আৰু নিমখ অকণমান দিছোঁ, যিহেতু কিছুমানৰ কম বেছি পৰিমাণ আছে সেইটো। এই মানুহজনী জলকীয়া, শুকান জলকীয়া পিচি পেলাই এই গোটেই ঘৰখন মানে গোটেই হুলস্থুল লগাই দিছে। নাকত ধৰিছে ঐ। এতিয়া মিক্সি গ্ৰাইণ্ডাৰটো ক'ত লৈ আহা। আপোনালোকে চাই থাকিব বন্ধুসকল। তো ফ্ৰেণ্ডছ, মই চাটনি বনাই দিলোঁ। চাটনি বনাই এতিয়া আপোনালোকক দেখুৱাম আৰু দিয়া চব্জি দিয়া। আৰু এয়া হৈ গ'ল চাটনি ৰেডি। যিহেতু মই বনাইছিলোঁ যে তিতা ভেকুৰী চাটনি ৰেডি। ইয়াত অলপ লৈ ল'লোঁ, কাঁহীত লৈ ল'লোঁ। এইখিনি থৈ দিয়া হয়, এইখিনি থৈ দিয়া। তাৰপিছত ইয়াত লৈ লৈছোঁ মোৰ কাঁহী কিনাৰত, অকণমান নিমখ লৈছোঁ। তাৰপিছত এইটো ঘুগুনি বনালোঁ। তাৰপিছত মই খাবলৈ লৈ আহা। আচাৰ অলপ লৈ আহা। ভোক লাগিছে, আমাৰ দেহা মানুহ ভোক লাগিছে বোলে। আমাৰ দেহা মানুহক অলপ দেখুৱাই দিছোঁ, এইটো চাব পাৰে। তাৰপিছত তো গাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। তেতিয়াহ'লে আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই বন্ধুসকল। তেতিয়াহ'লে বাই বাই। জয় আই অসম, জয় আই অসম কৈ দিয়া। জয় আই অসম কোৱা। জয় আই অসম, জয় আমাৰ অসম।